क्या ही बताए अब কাহিনী ৰাহুল আহি আছো মানুহ এজনী পৰি আছে ৰাস্তাৰ মাজত তাৰপৰা দুইটা সাইডে লম্বা লাইন আৰু সব পাৰ হৈ গৈ আছে আৰু তাৰপৰা ভাবিলো কি কৰা যায় এতিয়া নামি গলো পুৰা ৰাস্তাৰ সোঁ মাজত তাৰমানে তাৰপৰা নামি গলো নামি যোৱাৰ পিছত পুৰা এনেকৈ পৰি আছে মানুহ তলত তাৰপৰা চালো বোলো গ'ল নেকি কেনেকৈ নাই ঠিকে আছে তাৰপিছত বোলো মানুহ এটা কাষতে আছিলে আহক ধৰকি চেপা খাই মৰিব এতিয়া প্ৰকাণ্ড ট্ৰাক দুখন ৰৈ আছে কাষত গৈ উঠালোগে মানুহটো আহিলে বোলে ধৰক বোলে হ'ল উঠালোগে তাহাই উঠালো নুঠে এতিয়া শুই থাকে বোলে তাতে তাৰপিছত তথাপিও জোৰ জবৰদস্তি উলিয়াই লৈ গ'লো कैसा गाली दिसे মানে कैसा गाली दिसे मैं क्या बताए कैसा गाली दिसे তাৰপা কি কৰিব আহিলো নিজৰ কাম কৰিলো ল'ৰাটা কলো দোকান এখন আছিল সাইডতে ল'ৰাটা কলো বোলো ইয়াক কাগজ এখন পাই দিয়া কিন্তু দুইকে দাঁত কাগজখন পাইছে কিবা বেমাৰ চেমাৰ হৈছে বুলি ভাবিছো আৰু নাই মানুহ একদম নুশুই গালি গালাজ আৰম্ভ কৰি দিলে থিয় হৈ আছে গুচি আহিলো গালি চালি খাই মানুহক সহায় কৰিবলৈ গৈ হৈ যায় কেতিয়াবা চলি যাব ओके शुरू करते हैं কি হৈ গ'ল খেলটো লগ নামৰ জিনিস এটা আছে হেতু কথা পঢ়ি আছিলো ডেফিনেশন আছিল নোটেশন আছিল আৰু আইন কানুন আছিল এতিয়া এইখিনিৰ কথা যদি ভুলতে এটো ভিডিওৰ পৰা আপুনি মোক লগ পাইছে আপুনি কি তই মোক লগ পাইছো তেন্তে আগত দুটা ভিডিও আপলোড কৰা আছে হেতা চাব লাগিব ঠিক আছে नेक्स्ट लेयर आरंभ करें बार क्या रहेगा इधर क्या करना है मनत आसे ना नाइ पঢ়ি কেলে আছিল प्रॉब्लम হৈ যায় কেতিয়াবা মোৰ অফলাইনত যেতিয়া ক্লাছবোৰ কৰি থাকো ৰাইজে মানে পাহৰি থাকে পটকে যে কি আছিল কি কথা কি বতৰা গতিকে একবাৰ পটাককে কৈ দিছো বেছি টাইম নলাগিব হেতু হল এই লগ নামৰ যেটো জিনিস আছে হি আমাক এটো কথাৰ উত্তৰ দিয়ে যে বেসটোৰ ওপৰত কি পাৱাৰ দিলে এই নাম্বাৰটো হ'ব যেনেকে 5 স্কয়াৰ মানে 25 গতিকে তাক মই লগ ফৰ্মত লিখিলে এটো খেল হ'ব এতিয়া এই কথাটোকে বহুত বাৰ কৈ আছো আশা কৰো जी कारण কৈ আছো তাৰ উদ্দেশ্যটো সফল হৈছে এতিয়া আগে বঢ়তে हैं লাগিব কি আমাক কোট লাগিব কেনেকে লাগিব বা আমি ইয়াৰ ভ্যালুবোৰ উলিয়াম কেনেকে আজি एग्जांपल লম তিনটা নাম্বার লম লগ টেবল নামৰ এটা আৰু এটা অদ্ভুত বস্তু এটা আছে লগ টেবলখন কেনেকে ইউজ কৰে বেলেগ নাম্বাৰৰ ক্ষেত্ৰত লগ টেবল কেনেকে ইউজ কৰা হ'ব অবশ্যই ম্যাথছৰ যিবোৰ শব্দ ইউজ কৰা হয় মেন্টিসা ক্যাৰেক্টাৰিস্টিক্স নামৰ কিছুমান শব্দ আছে জানি বুজি মই সেই শব্দকিটা ইউজ নকৰো প্ৰয়োজন নাই মানে প্ৰয়োজন আছে সাগে ম্যাথছত আছে মনে জানো কেমিষ্ট্ৰিৰ কাৰণে প্ৰয়োজন নাই আমি জাস্ট নাম্বাৰ এটা দেখিলে তাৰ লগৰ ভ্যালুটো কিমান হ'ব কেনেকে উলিয়াব লাগে আৰু লগ টেবলখন কেনেকে ইউজ কৰিব লাগে হেতু শিকিলে হ'ল সেই কাৰণে এই শব্দকিটা যদিও আছে যি ম্যাথছৰ মানুহ হিহত কেটাৰ কাৰণে কৈছো যে যদি ম্যাথছৰ पर्सपेक्टिवত বস্তুটো চাব লাগে তেন্তে ক্যাৰেক্টাৰিস্টিক কি মেন্টিসা কি तुम खुद जाके देख लो ठीक है सब काम मैं क्यों करूं तुम भी करो এতিয়া কি কৰিবলে আৰম্ভ কৰিছিলো যে লগ টেবল বা যিকোনো এটা ভ্যালু সাপোজ
log of কি নো 5627 1 ইয়াৰ ভ্যালুটো কিমান হ'ব মানে প্ৰশ্নটো কি 10 ৰ ওপৰত কি পাৱাৰ দিলে 56271 হ'ব এটা এটো নম্বৰ লৈছো আৰু কি কৰো আৰটা লৈ লম log of 0.00 একেটা ৰাখো 56271 Second question to hold 10 or উপৰত কি পাৱাৰ দিলে 0.0056271 হ'ব এতিয়া এই প্ৰশ্ন দুটাৰ উত্তৰটো কেনেকৈ দিয়া যায় প্ৰথম কথা এই কথাটো শিকি কেলে আছো জীৱনত কাৰণ কেমিষ্ট্ৰিত গৈ পিনি ফিজিক্সত গৈ পিনি লগৰ ভ্যালুবোৰ উলিয়াবগে লাগিব pH ইকুইলিব্ৰিয়াম নামৰ যেটো চেপ্টাৰ আছে তাত pH ৰিলেটেড কিছুমান প্ৰবলেম আছে হেখিনি সলভ কৰিবলৈ লাগিব কাইনেটিক্স নামৰ এটা চেপ্টাৰ আছে তাত গৈ পিনি আমাৰ টেম্পাৰেচাৰ লগে লগে ৰিঅ্যাকচনৰ স্পিড ৰিঅ্যাকচনটো ফাস্ট হোৱা স্লো হোৱা কাৰবাৰটো কেনেকৈ গভৰ্ন হয় হেতু কথা জানিবৰ কাৰণে লগটো ইউজ কৰিব লাগিব আৰু ম্যাথছত মোস্ট প্ৰবেবলি ইন্টিগ্ৰেশনত লগৰ ইউজটো লাগিব সেই কাৰণে শিকিবলৈ গৈ আছিল যি সকলে পাহৰি গৈছিল তাহাঁতৰ কাৰণে কলো আকৌ এবাৰ এটা কি কৰো এই নম্বৰটো উলিয়াও কেনেকৈ লগৰ ভ্যালুটো উলিওৱা কেনেকৈ যায় তাৰ কাৰণে প্ৰথম কাহিনী স্টেপ নম্বৰ 1 আকৌ কৈছো মই ইয়াত ক্লাসিক্যালি কি কৰা হয় মেন্টিছ আৰু ক্যাৰেক্টাৰিস্টিক নামৰ দুটা টাৰ্ম ইউজ কৰি লগৰ ভ্যালুখিনি উলিয়ায় মই খালি সেই ভাগে কৰিব বিচৰা নাই মই কাম চালাও টাইপত কৰিব বিচাৰিছো শব্দখিনি বেছিকে কমপ্লিকেশনছ আনিব বিচৰা নাই গতিকে ফাৰ্স্ট স্টেপটো হল যিটো নম্বৰৰ লগ উলিয়াবলৈ দিছে সেই নম্বৰটোক আমি কৰিম কি প্ৰথম তাক হল সাইন্টিফিক নোটেশনলে কনভাৰ্ট কৰিম ডাঙৰ কাহিনী হৈ গল ন এতিয়া साइंटिफिक नोटेशन की वस्तु पता है नहीं पता है काहे नहीं पता है भाई पता होना चाहिए साइंटिफिक नोटेशन साइंसत केतेबा प्रकांड नंबर यूज কৰিব লাগিব কেতেবা একদম সৰু সৰু নম্বৰ ইউজ কৰিব লাগিব ডাঙৰ নম্বৰবোৰ বাৰে লিখি থকাত অসুবিধা একেবাৰে সৰু নম্বৰবোৰ 0.0000 10000টা জিৰোৰ পিছত দুই এটা আহিলে হেতু লিখাটো অসুবিধা গতিকে সেই ধৰণৰ নম্বৰবোৰক বহুত বেছি ডাঙৰ নম্বৰবোৰ আৰু বহুত বেছি সৰু নম্বৰবোৰক যাতে ইজি ওয়েত লিখিব পাৰি তাকে কোৱা হয় সাইন্টিফিক নোটেশন সাইন্টিফিক নোটেশন কেনেকৈ কৰে কি কথা তাৰ ওপৰত ডিটেইলছত সাগে কিবা এটা পাছত যদি প্ৰয়োজন হয় জনাম আমাৰ ফলৰ পৰা আজি জাস্ট মই ওপৰে কৈছো কথাটো হেতু হল সাইন্টিফিক নোটেশন নিবৰ কাৰণে মই জাস্ট নম্বৰটো অকমান দেৰি কাৰণে আমি লগৰ পৰা আতৰি জাস্ট নম্বৰ কেটাৰ ওপৰত ফোকাস কৰো হা সো 56271 এটুক সাইন্টিফিক নোটেশন নিব লাগে কি কৰিব লাগিব যেটো নম্বৰ হয় নম্বৰটোৰ যেটো ফাৰ্স্ট নন জিৰো ডিজিট মানে এই কেছটোত 5 জিৰোৰ বাহিৰে বেলেগ ডিজিট নন জিৰো ডিজিট হে পইণ্টটো লৈ অৰিজিনাল নম্বৰটোৰ যেটো ডেসিমেল পইণ্ট আছে হেতু আনিব লাগে এতিয়া এই নম্বৰটো ডেসিমেল पॉइंट किधर है भाई नहीं है छुपा हुआ है कहां पे ऐसे जैसे लॉग के अंदर 10 छुपा हुआ होता है ইয়াত আছে তেন্তে মই অৰিজিনাল পজিশনটোৰ পৰা আমাৰ ডিজায়াৰ্ড পজিশনটোলে ফাৰ্স্ট নন জিৰো ডিজিটটোৰ ব্যাক সাইডলে ডেসিমেলটো যদি আনো কে গৰ আহিলো 1 2 3 4 গৰ আহিলো হয় 4 টো হিসাব কৰি ললো থাকিলে মনত 4 গৰ আহিলো চলো 4 গৰ আহিলো এতিয়া যেতিয়া আহিলো মানে কি ডেসিমেল পইণ্টক আনিলো ইয়ালে যদি আনিলো কি হ'ব নম্বৰটো 5.6271 multiplied by अच्छा 56271 এটো নম্বৰক যদি মই 5.6271 বুলি লিখো ডাঙৰ বনালো দে সৰু বনালো মই নম্বৰটো অৰিজিনাল নম্বৰটোতকে দুইটাক মই ইকুৱেল বুলি লিখিব পাৰিম নেকি নোৱাৰো obviously এটো ডাঙৰ নম্বৰ এটো সৰু নম্বৰ তেন্তে এই দুটা কেতিয়া ইকুৱেল হ'ব যেতিয়া ইয়াত মই 1 2 3 4 10 to the power 4 এটা মাল্টিপ্লাই কৰিম তেতিয়া এই সৰু নম্বৰটো ডাঙৰ হৈ যাব আৰু ডাঙৰ নম্বৰটোৰ সমান হ'ব ঠিক আছে তাৰ মানে মই লেফট সাইড সৰি ডেসিমেল পইণ্টটো ৰাইট সাইডৰ পৰা যদি লেফট সাইডলৈ আনো মানে ফালতু লজিক এটো কিন্তু তথাপিও মনত ৰাখিবৰ কাৰণে যদি ডেসিমেলটো যদি মই ৰাইট সাইডৰ পৰা লেফট সাইডলৈ মুভ কৰো
তেন্তে ইয়াত 10 টু দি পাৱাৰ কেই ঘৰ আনিছিলো 4 ঘৰ কোনফাল পাইছিলো ৰাইট টু লেফট তেন্তে ইয়াৰ ওপৰত পজিটিভ হিচাপে লিখিম কাৰণ মই সৰু নাম্বাৰটো ডাঙৰ বনাব লাগে ক্লিয়াৰ তো এই কাৰণে ইয়াত লিখিছো 5.6271 ইনটু 10 টু দি পাৱাৰ 4 হ'ব আনতে এটো নাম্বাৰ যদি চাও এতিয়া 0.0056271 ইয়াত কি হল খেলটো ইয়াত অৰিজিনালি কত আছে এটো কাট ফাৰ্স্ট নন জিৰো ডিজিট কোনটো এটো তেন্তে ডেসিমেলটো নিব কলে লাগে ইয়ালে কে ঘৰ যাম 1 2 3 ঘৰ হয় তো মই যদি লৈ যাও নাম্বাৰটো কি হৈ গল 5.6271 একেইনে বেলেগ কেনেকে 0.005 আৰু 5 তাতে ওলাই আছে কাহিনী এটা বহুত সৰু নাম্বাৰ এটা ডাঙৰ নাম্বাৰ তাৰ তুলনাত তেন্তে ইহতি কিটা কেতিয়াও ইকুৱেল হ'ব নোৱাৰে তো মই কি কৰিব লাগিব ডাঙৰ নাম্বাৰটোক ডিভাইড কৰিব লাগিব কে ঘৰ কিহেৰে 1000 দেৰে তাৰ মানে 10 টু দি পাৱাৰ 3 ৰে ডিভাইড কৰিব লাগিব তেতিয়াহে ডাঙৰ নাম্বাৰটো সৰু হৈ যাব হয় না সৰু নাম্বাৰটোক ডাঙৰ কৰিবলৈ যদি মই 10 টু দি পাৱাৰ 4 ৰে মাল্টিপ্লাই কৰো ডাঙৰ নাম্বাৰটো সৰু কৰিবলৈ হলে মই 10 টু দি পাৱাৰ 3 ৰে ডিভাইড কৰিব লাগিব বা ডিভাইড কৰিব লাগিব ডাঙৰ হলো ন আমি এতিয়া তো ডিভাইড টু তেনেকে লিখে বাৰু এতিয়া নিলিখে আৰু তো লিখিম তাক 10 টু দি পাৱাৰ -3 মানে ফালতু লজিকটো হল যদিহে ডেসিমেল পইণ্টটো লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যায় তেন্তে কি কৰিম নিগেটিভত লিখিব লাগিব পাৱাৰটো আৰু যদি ৰাইট সাইডৰ পৰা লেফট সাইডলৈ আহে তেতিয়ালে কি কৰিব লাগিব পজিটিভত লিখিব লাগিব নাম্বাৰটো ঠিক আছে ইমানে কলো ইয়াৰ ওপৰত যদি আৰু কিবা প্ৰয়োজন হয় এটো কথাৰ ওপৰত সাইন্টিফিক নোটেশনলে কেনেকে নিয়ে দেখা যাব পাছত কেতিয়াবা পাছে পৰে মেইন কথাতলে ঘূৰি আহা যাওক খো যাতে হে हम চলো কি কৰিলো যেটো নম্বৰ লগ উলিয়াবল দিছে হেতুক সাইন্টিফিক নোটেশনলে লিখিলো যেটো নম্বৰ লগ উলিয়াবল দিছে হেতুক সাইন্টিফিক নোটেশনলে লৈ গলো এতিয়া এগাল আছে ডেফিনেশন নোটেশন লজ ইয়াৰে ভিতৰত জেগাটো অকমান উলিয়াই লওঁ কথা কিন্তু জানিবি এটা হল সংজ্ঞা এটা হল সিম্বল এটা হল আইন কানুন এতিয়া আমাক কি লাগে আমাক লাগে আইন কানুন হেকানে ইমানকে বাৰে বাৰে লিখি আছো কেনেকুৱা ধৰণৰ আইন কানুন কি আছে ইয়াত log of 5.6271 into 10 to the power 4 এটো এটা নাম্বাৰ মাল্টিপ্লাইড বাই আৰু এটা নাম্বাৰ হৈছে নে না হৈছে তো তাৰ মানে এটো log of x into y নিচিনা নহল জানো যদি হল log of x into y মানে কি log of x plus log of sorry ভুলা হৈ গৈছে log of y আৰু কিবা ভুল কৰিলো নি জানো দেখা যাব লাহে লাহে যদি ভুল কৰিলো তেন্তে এটো যদি log of x into y হয় আৰু log of x into y যদি log of x plus log of y হয় তেন্তে ইয়াক মই এনেকে যদি লিখো এনেকে কিবা ভুল হ'ব নেকি আইন কানুন ভংগ হ'ব নেকি নহব সব ঠিক ঠাক থাকিব চলো হিতলে যাম এটো হেক কইলো ওকে এতিয়া আহি গল মেইন কাহিনী এই পাৰ্টটো কি খুদিছে 10 ৰ ওপৰত কিমান পাৱাৰ দিলে 5.627 হ'ব हमको क्या मालूम बाबूजी हमको नहीं मालूम इसीलिए तो लोग सीख रहे हैं 10 ৰ ওপৰত কিমান পাৱাৰ দিলে 5.627 হ'ব हमको कैसे पता चलेगा बताइए लेकिन एदु पार्टत यात की खुदिसे 10 ৰ ওপৰত কিমান পাৱাৰ দিলে 10 টু দি পাৱাৰ 4 হ'ব হে 10 ৰ ওপৰত কি পাৱাৰ দিলে 10 টু দি পাৱাৰ 4 হ'ব জানো নে না জানো কি হ'ব 10 ৰ ওপৰত 4 পাৱাৰ দিলে 10 টু দি পাৱাৰ 4 হ'ব তেন্তে কি ভাবিব লগিয়া আছে লগ ঠিক আছে হ'ব চল হজম হোৱা নাই কথাটো হজম নবলে কি আছে এটো কোৱেশ্চনটো কি হতিছিলে 10 ৰ ওপৰত কি পাৱাৰ দিলে 10 টু দি পাৱাৰ 4 হ'ব তো 10 ৰ ওপৰত 4 পাৱাৰ দিলে 10 টু দি পাৱাৰ 4 হ'ব সিম্পল কথা ভাল লাগা নাই হজম হোৱা নাই কথাটো চল দিখাতে হে
10 to the power 4 10 to the power 4 अच्छा केले नु दिखाया सो हजम है होल ना नहीं होइसे चल फिर से दिखाते हैं क्या बात है इने অলপ দেই কাৰণে একটু দৰকাৰ নাছিলে তথাপিও আকৌ এবাৰ log of 10 to the power 4 এটো লাগে তো ভ্যালু টু আনসার টু 4 হ'ব কলো কেলে কাৰণ 10 ৰ ওপৰত কি পাৱাৰ দিলে 10 to the power 4 হ'ব 4 পাৱাৰ দিলে 10 to the power 4 হ'ব একোই কথা নাই তথাপিও কাৰোবাৰ যদি হজম নহয় তেতিয়া হলে ফিৰছে দেখলো এবাৰ এই পার্ট অকমান সেপারেট কি হৈছে log of 10 to the power 4 আচ্ছা কি হয় তো log of a to the power n ফৰ্মেটত হৈছে নাই কিবা তাৰ ওপৰত কিবা এটা পাৱাৰ তাৰ আগত log তেতিয়া হলে কি হৈ যায় পাৱাৰ টু ফ্ৰন্টত আহে তেন্তে ইয়াত কি হ'ব 4 log 10 আচ্ছা মানে 4 into log 10 তো মাল্টিপ্লাই হৈ আছে নিলিখে আৰু তথাপিও লিখিলো যদি লিখিলো মহাইন থাকো আচ্ছা log 10 মানে কি এতিয়া হ্যাঁ 10 ৰ ওপৰত কি পাৱাৰ দিলে 10 হ'ব বাবা আচ্ছা এনেকে যদি কোতে যদি হজম হৈছিল ইয়াতে তো হজম হ'ব ন তথাপিও আকো আৰু অকমান দেখা যাওক log 10 মানে কি মানে এতিয়া তো আনসাৰ টু 1 যদি ডেফিনিশন তো পঢ়িছো 10 ৰ ওপৰত কি পাৱাৰ দিলে 10 হ'ব 1 পাৱাৰ দিলে 10 হ'ব আৰু কি পাৱাৰ দিলে 10 হ'ব লেকিন হজম নহব পাৰে নহয় তাৰ কাৰণে ডেফিনিশন তো লৈ যাও 10 to the power 1 মানে কি মান 10 ইয়াক log ফৰ্মত লিখিলে কি হ'ব log of a to 10 base a to 10 answer 1 log 10 base 10 is 1 log 10 to 10 এ নিলিখে কাৰণ log 10 লিখা নিলিখা একেটা কথা তো log 10 কিমান হৈ গল 1 হৈ গল ন বেছি কৈ আছো কথাটো কিন্তু ইয়াতে হৈ গৈছে বুজি তো পাইছা ন চল পাইছা দে ইমান কি কথা আছে তাত ओके এটো হৈ গল এইটো তো হৈ গল अब यहाँ पे क्या करे এটো কেনেকৈ উলিয়া যায় তো এটোৰ কাৰণে আহিব দুনিয়াত বহুত মানুহে কষ্ট কৰি পিনি বনাইছে দুৰ্ভাগ্যবশত মানুহ কিছুৰ নাম পাহৰি গলো কোনে বনাইছিলে এখন টেবল আছে নামটো হ'ল লগাৰিথম টেবল कहां पे मिलेगा যদি হায়ার সেকেন্ডারিৰ স্টুডেন্ট হয় obviously হায়ার সেকেন্ডারি স্টুডেন্ট হ'ব লাগিব আৰু কোনে চাব মোৰ ভিডিও ওইছে হায়ার সেকেন্ডারি কিতায়ও চোৱা নাই দিয়া লাগে যেতিয়া চাব তেতিয়া চাব হায়ার সেকেন্ডারি কিতাই চাব কথাটো হ'ল এখন কিতাপ পায় নামটো তাৰ টেক্সট বুক ফৰ ক্লাস 11 কেমিস্ট্রি পার্ট 1 মোস্ট প্রবাবলি পার্ট 2 তো আছে সেই কিতাপখন লুটিয়াই গৈ থাকিলে ইয়াত পঢ়িবলগীয়া কথা আছে basic concepts of chemistry structure of atom classification of elements periodicity chemical bonding states of matter নাই আজিকালি states of matter কাটি দিলে এখন পুৰণা কিতাপ thermodynamics equilibrium এইবোৰ ধৰণৰ কথা কিছুমান আছে লুটিয়াই চাবা কেতিয়াবা সময় পালে ৰিলস বোৰ চোৱাৰ মাজে মাজে যদি বৰ হৈ যোৱা এখন লুটিয়াই চালে ভাল ভাল কথা লিখা আছে এনেকে লুটিয়াই গৈ থাকিলে একেবাৰে হেকত ये है टाडा लगारिथम এতিয়া এই টেবুলখনৰ কাহিনীটো মতে ইয়াত গুটে বোৰ্ডখনত লিখিলে হবে না গতিকে স্ক্ৰিনত লগাৰিথমৰ টেবুলখন লগাই দিয়া হ'ব এডিটৰ साहब लगा दीजिएगा भाई স্ক্ৰিনত দেখাই দিম বাট মই ভাবু স্ক্ৰিনখনত চাই থকাৰ লগতে তোমালোকে যদি লগাৰিথমৰ টেবুলখন পোৱা ভুলতে যদি এখন কিতাপ আছে আৰু যদি নাই নেটত পাই যায় বেলেগ কিতাপতো পাই যায় প্ৰ্যাকটিকেলৰ নোটবুক কিখনৰ লাষ্টৰ ফালেও লিখা থাকে মুঠতে যতে ততে পাই যায় বৰ বিশেষ টান বস্তু নহয় মানে পাবলৈ টান বস্তু নহয় তো সেই টেবুলখনৰ মতে আমি এতিয়া এই নম্বৰটো উলিয়াব লাগিব যিখিনি নম্বৰ নিজে নিজে পাৰো সেইখিনি পাৰোৱে যিখিনি নম্বৰ আমাৰ কাৰণে পসিবল নহয় তাৰ কাৰণে হেল্প লাগিব লগ টেবুলৰ মই এতিয়া ইয়াতে চাই পিনি ক'ব লাগিব ইয়াতে চাই পিনি কৈছো বাট স্ক্ৰিনখনত তোমালোকে ফলো কৰি যাবা কি হৈ আছে কাৰবাৰটো এতিয়া আমাক লাগে log of 5.627 ঠিক আছে কি কৰিম এতিয়া ইয়াত প্ৰথম জি দুটা ডিজিট আছে 5 আৰু 6 পইণ্ট কথা অকমান দেই কাৰণে পাহৰি যোৱা 5 আৰু 6 টো বিচাৰি ললা বিচৰাৰ পাছত যিখন লগ টেবল আছে সেই লগ টেবলখন যদি চোৱা তুমি কলমস কিছুমান আছে rows কিছুমান আছে তাৰে যেটো ফাৰ্স্ট কলমটোত 10 পৰা আৰম্ভ কৰি 49 লৈকে আছে আৰু যিখন সেকেন্ড টেবল তাত 50 পৰা আৰম্ভ কৰি 99 লৈকে আছে তেন্তে তোমাৰ কামটো হ'ব ইয়াত যি দুটা প্ৰথম ডিজিট আছে তাৰমানে আমি ইয়াত 56 বুলি যদি কওঁ
তেনে তুমি নাম্বাৰ কলমটোৰ মানে আমাৰ লগ টেবুল যিখন আছে লগ টেবুলখনৰ যেটো ফাৰ্স্ট কলমটোত 56 নম্বৰটো বিচাৰা স্ক্ৰিনখনত নিশ্চয় দেখা পাইছা এটা 56 ৰ পাছত নেক্সট ডিজিট কি 2 তো সেই 2 টো কত দেখিবা তুমি তোমাৰ যিখন টেবুল আছে তোমাৰ হাতত বা স্ক্ৰিনত চকুৰ আগত তাত দেখিবা যে ওপৰৰ ফালে যেটো ফাৰ্স্ট ৰটোত দেখিবা তাত 0 ৰ পৰা 9 লৈকে প্ৰতিটো কলমৰ ওপৰত লিখা আছে আমি ক'ব গলে এটো কলম নম্বৰ বুলি ক'ব পাৰো তো 0 ৰ পৰা ষ্টাৰ্ট হৈছে কলম নম্বৰ আৰু ইফালে 9 লৈকে গৈছে এটো এতিয়া 56th নম্বৰ কলম যেটো আছে সৰি 56 নম্বৰ ৰ যেটো আছে হেতুৱে আৰু সেকেন্ড যেটো কলম মানে সেকেন্ড মিন্স 2 নম্বৰ যেটো কলম মানে নম্বৰ 2 সেকেন্ড টো নহয় মানে চাব গলে থাৰ্ড বাট number wise of 2 so 56 se 2 e goi pini code cross korise so to tumar number to hobo jitu cross korise number to gol 7497 ahile okay tumar sorot jodi digit imanoloike asil tar mane 5.62 এ যদি আছিল তেন্তে তোমাৰ কাম ইমানতে শেষ হ'ব কিন্তু বেছিবা ক্ষেত্ৰত বা কেতিয়াবা কি পাবা তোমাৰ ওচৰত ফোৰ্থ ডিজিট এটাও থাকিব যদি ফোৰ্থ ডিজিট থাকে এতিয়ালৈকে আমি কি কৰিম 56th ৰ সেকেন্ড কলম মানে কলম নম্বৰ 2 কলমত 56 যত লিখা আছে ইফালে ওপৰৰ কলমত ফাৰ্স্ট কলমত যেটো 56 লিখা আছে আৰু ওপৰৰ কলমত যেটো 2 লিখা আছে হে দুটাই যত ক্ৰস কৰিছে তাত পালো আমি 7497 তাৰ পিছতো আৰু এটা ডিজিট যেহেতু আছে গতিকে আমি কি কৰিব লাগিব এতিয়া লাষ্টৰ ফালে যেটো 3 ঘৰকে তিনটাকে যে তিনটা কলম দিটো আছে যত 1 2 3 3 4 5 5 6 7 এনেকে লিখা আছে তাত চোৱাগে তুমি এতিয়া 56 এ আৰু 7 এ কত কৈ ক্ৰস কৰিছে So yat 56 আৰু 7 এ গৈ পিনি ক্ৰস কৰিবগে যেটো নম্বৰ হেতু হৈ গল 5 তেন্তে ইয়াত কি হ'ব এতিয়া 5 টু মই লিখি তাহা দুটাক এড কৰিব লাগিব তাৰ মানে হৈ গল 2057 ঠিক আছে হ'ব তো এতিয়া তোমাৰ ওচৰত ফাইনালি এটা আনসাৰ আহিল এটো হল 7502 কিন্তু এটো হ'ব নোৱাৰে হ'ব পাৰে জানবা 10 ৰ ওপৰত কিমান পাৱাৰ দিলে 5.627 হ'ব 10 ৰ ওপৰত কি 7502 দিলে কি হ'ব নেকি নিশ্চয় নহয় গতিকে এটো ডাঙৰ নাম্বাৰ হ'ব নোৱাৰে কি হ'ব লাগিব সৰু নাম্বাৰ হ'ব লাগিব সৰু নাম্বাৰ হয় কি কৰিম যেটো নাম্বাৰ পাইছো তাক ডেসিমেলৰ পিছত লিখিম হৈছে তাৰ মানে ইয়াত answer to gol 4.7502 final a part to answer to hol je 10 or uporot 0.7502 dile 5.627 hobo aru final answer to hol je 10 or uporot 4.7502 dile 56271 hobo বুজি আছা ওকে যদি বুজি চাই যদি সাবলে শিকিলাই তেন্তে এই নাম্বাৰটো নিজে কৰিব লাগিব নহয় সব যদি মই কৰি দিও কেনেকৈ চলিব কাম এটো কৰা কৰিছোৱা আনসাৰটো লিওৱা কি হয় তাৰ পিছত কমেন্ট কৰা পাৰিলো নোৱাৰিলো কি হল চাইছো নাচাইছো অৱশ্যে নাচালেনো কেনেকৈ কৰিবা কমেন্ট যদি চাইছা তেতিয়াহলে কৰিছোৱা যদি কৰা তেতিয়াহলে কমেন্টত লিখা বা মেছেজ কৰা বা যি কৰা মুঠতে তোমাৰ কাহিনী তোমাৰ ইচ্ছা আমি নেক্সট ভিডিঅত এটোৰ সলিউশন লম আৰু দুটামান নম্বৰ ইউজ কৰিম তাৰ পিছত সোহা লগ এইচএস ৰ কাৰণে 9 আৰু 10 ৰ এডভান্সৰ কাৰণে যিখিনি কথা আছে সেইখিনি কথাৰ কাৰণে আমি আকৌ বেলেগকে লগৰ ওপৰত সিৰিজ এটা আৰম্ভ কৰিম অতি শীঘ্ৰেই দেখা যাওক কিমান সোনকালে আৰম্ভ হয় গতিকে लगे रहो लॉग करते रहो लॉन भी दिखाना है एंटी लॉग भी दिखाना है ओहो लॉग तो है खोल एंटी लॉग तो बाकी আছে শেষ কৰিব নোৱাৰো ভিডিও এতিয়া আমি 9 10 ৰ কাৰণটো বেলেগ কে হল তো হল হেতু বেলেগ এটা কাহিনী এতিয়া লগ টু শিকিম নেক্সট ভিডিওত আৰু এটা ভিডিও কৰিব লাগিব তাৰমানে লগ টু শিকিম নেক্সট ভিডিওত মানে এইটো নাম্বাৰৰ লগ টু তোমালোকে কৰিবা তাৰ পিছত আমি চেক কৰিম কি হৈছে কি নাই মই আকবাৰ কৰিম লাগিলে
তাৰপিছত এণ্টিলগ কেনেকৈ উলিয়ায় এণ্টিলগ ক'ত লাগিব তাৰ ওপৰত কথা পাতিম আৰু এটা ভিডিঅ'ত আমি এই গোটেই টপিকটো ৰেপ আপ কৰিম 11 আৰু 12ৰ কাৰণে 9 আৰু 10ৰ কাৰণে बाद में बताएंगे क्या करेंगे ठीक है ভালকে থাকিবা কুশলে থাকিবা দেখখন ঠিকে থাকে চলি আছে চাগে বাকি প্যাৰেলালি নেপাল হৈ আছে পৃথিৱী জেনজিয়ে জুই লগাই দিছে এই জেনজিয়ে জুই লগাব নালাগে দেখত খালি বহিত পৰীক্ষাত জুইটো লগাই দিলে হ'ল এনেকা জুই নহয় এনেকা জুই বাই বাই